ঘৰলৈ পাপৰৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাবৰ কাৰণে ভাত কেৰেলা আৰু আলু বইল কৰি লৈছোঁ। বিলাহী কুটা, পিঁয়াজ কুটা, নহৰু আদা বটা, পাপৰ, নিমখ আৰু হালধি লাগিব। এতিয়া আমি কেৰাহী এখনত তেল গৰম কৰি তাত পিঁয়াজ, নহৰু আদা বটা, বিলাহী কুটা এই সকলোখিনি দি ভালদৰে ভাজি লৈছোঁ। এতিয়া আমি তাত নিমখ আৰু হালধি দি দিছোঁ যাতে বিলাহীখিনি অকণমান সিজি যায়। এতিয়া আমি অকণমান মিট মছলা তাত দি দিছোঁ। এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া আমি পাপৰখিনি হাতেৰে ভাঙি লৈ তাতে দি দিছোঁ, দি অলপ সময় ভাজি ল'ম। এতিয়া বইল কৰি থোৱা ভাত কেৰেলা আৰু আলুখিনি আমি তাত দি দিছোঁ। ভাত কেৰেলা নহ'লেও এই আঞ্জাখন আলু আৰু পাপৰ দিও আমি বনাব পাৰোঁ। এইখিনি ভালদৰে এতিয়া লৰাই লৈছোঁ। এতিয়া আমি হেতাখনেৰে ভাত কেৰেলা আৰু আলুখিনি অলপ অলপ ভাঙি দিছোঁ। এতিয়া বুট দাইল আৰু আলু বইল কৰি থোৱা অলপ তাত দি লৰাই দিম। এতিয়া আমি বইল কৰি থোৱা পানীখিনি তাত দি দিছোঁ, দি ভালদৰে সিজিবলৈ দিছোঁ। এয়া আমাৰ আঞ্জাখন প্ৰায় সিজিছে, অলপ ডাঠ হৈ আহিছে। এয়া আমাৰ পাপৰৰ ৰেচিপি ৰেডি।